হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই দিয়ক। এখন বিয়া খাব আহিলোঁ এওঁলোকৰ অফিচৰ। এইটো মানে যোৱাকালিৰে ভিডিঅ' দে। জ্যোতিৰ ভৱনত আহিছোঁ। মই চিনি নাপাওঁ মানুহখিনি, কিন্তু বাপেকে ক'লে যাব লাগিব। আমাৰ মাইনাৰ তোলনিটো তেওঁলোকে আহিছিল, তাকে গ'লোঁ। চাওকচোন, এই প্ৰথম গেটটো সোমাই অহা দেখুৱালোঁ নহয়, বহুখিনি ঠাই আছে কিন্তু দেই। নাচনী এজনী ধুনীয়া মুগাৰ সাজ পিন্ধাই থৈ দিছে। এইফালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো থৈ দিছে, জ্যোতি ভৱন বুলিছে যিহেতু। মানুহ কিন্তু বহুত বেছি নাই, আছে তেনেকৈ বহি। আমিও বহি ল'লোঁ। প্ৰথমতে কফি, ফুলাৰি, ফিছবল তেনেকৈ খাব দিলে। খাই মেলি উঠিলোঁ। মই কি হ'ল, অলপ বেয়া লাগিছে, ইমান চিনাকি নাই যে অফিচৰ বিয়া, আৰু এনেকৈ চিনি নাপাওঁ মানুহখিনি। মাত দিছে আৰু যাৰ বিয়া তেওঁলোকে মাত দিছে। দৰা কইনাৰ ওচৰত গৈ গিফ্টটো দিলোঁ। সেইবোৰ ভিডিঅ' কৰাই নহ'ল। তাৰপিছত ওপৰত খাবলৈ গ'লোঁ। খোৱা ঠাইতো তেনেকৈ মানুহ নাই, খুব কম, আৰু আছে কেইজনমান। তেনেকৈ গৈ এনেকৈ খোৱা বস্তুবোৰ দেখিছেনে, সজাই থৈ দিছে। বুফে কৰিছে। এইবোৰ ভাত, দালি, তৰকাৰী, পোলাও, মাংস, পাপৰ, মিঠাই, দৈ, আইচক্ৰীম, বহুত বস্তু আৰু আছে, যোনে যি খায়। মই প্ৰথমতে দালি তৰকাৰীৰে অকণমান খালোঁ, তাৰপিছত পোলাও মাংস লৈ অকণমান আৰু খালোঁ। খাই মেলি আহি পেলাই বহিলোঁ। বহি পেলাই আৰু আমাৰ কি হ'ল, ইমান ভাল কি মই কৈ আছোঁ, ইমান চিনি নাপাওঁ মানুহখিনি। আমাৰ এই অফিচৰ মানুহ বহুত লগ পাইছে, মাত দি আছে। মোৰ ভাল লগা নাই। মই বোলো আমি যাওঁ ব'লক। তাৰপিছত আৰু নিজে নিজে তাতে মই বাবুৰ লগত, বাপেকৰ লগত 2 কপিমান ফটো মাৰিলোঁ। দৰা কইনাহালকো ইমান ভালকৈ নাজানো যে, সেইকাৰণে ফটো উঠিব নগ'লোঁ। তাৰপিছত নামি আহিলোঁ মাত দি পেলাই। তলত পাণ দি আছে, পাণ খাই মেলি ঘৰলৈ ঘূৰি আহিলোঁ।